আজি আমি ক্লাস 7 ম্যাথছৰ এক্সাৰসাইজ 2.2 এই 4 নম্বৰ অংকটো চাম কি আছে এৰিয়া অফ এ ৰেক্টেংগুলাৰ ইজ 24 সেন্টিমিটাৰ স্কয়াৰ if the length of the rectangular is 6 2/3 centimeter then what is its breadth তাৰমানে কি কৈছে আমাৰ এৰিয়া অফ ৰেক্টেংগুলাৰ দিয়া আছে কিমান 24 সেন্টিমিটাৰ স্কয়াৰ length of the rectangular is ইমান সেন্টিমিটাৰ length মানে কি যেটো আমি দৈৰ্ঘ্য বুলি কওঁ আৰু then what is its breadth মানে প্ৰস্থ আমাৰ নিৰ্ণয় কৰিব লাগে ইয়াত আমাৰ কি দিয়া আছে এৰিয়া অফ ৰেক্টেংগুলাৰ আৰু কিমান দিয়া আছে আৰু লেন্থ দিয়া আছে এৰিয়া অফ ৰেক্টেংগুলাৰ দিয়া আছে আৰু লেন্থ দিয়া আছে ইয়াৰ পৰা আমাৰ ব্ৰেডথ নিৰ্ণয় কৰিব লাগে তাৰ মানে প্ৰস্থ নিৰ্ণয় কৰিব লাগে তো এটো আমি ফৰ্মুলা এটা পাইছিলো যে আয়তৰ পৰিসীমা ফৰ্মুলা কি আছিল আয়তৰ পৰিসীমা আছিল দিক পূৰণ প্ৰস্থ তো এটো আমি লিখিম এটা অসমীয়াত লিখিব নোৱাৰো যেটো ইংলিশত কৈ আছো আমি তো প্ৰথম আমি চাই লও ইয়াত আমাৰ দিয়া আছে কি কি given মানে আমাৰ দিয়া আছে কি কি দিয়া আছে length কিমান দিয়া আছে length মানে দৈৰ্ঘ্য কিমান দিয়া আছে 6 2/3 সেন্টিমিটার এটো আমাৰ কি আছে মিশ্ৰ ভগ্নাংশ আছে মিশ্ৰ ভগ্নাংশ থাকিলে আমি কি কৰিব লাগিব অপ্ৰকৃত ভগ্নাংশত প্ৰথম নিব লাগিব এটো আমি কি লিখিব পাৰিম 3 into 6 কৰিলে কিমান হ'ব 18 plus 2 কৰিলে কিমান হ'ব 20 সেন্টিমিটাৰ আৰু আমাৰ কি দিয়া আছে area of rectangular কিমান দিয়া আছে 24 সেন্টিমিটাৰ স্কয়াৰ তো আমি লিখিম area of rectangular কিমান দিয়া আছে 24 সেন্টিমিটাৰ স্কয়াৰ 24 সেন্টিমিটাৰ স্কয়াৰ আমাৰ নিৰ্ণয় কৰিব লাগে কি প্ৰস্থ ব্ৰেডথ তো ব্ৰেডটো আমাৰ নিৰ্ণয় কৰিব লাগে আমাৰ কি কৈছে প্ৰস্থ উলিয়াব দিছে তো আমি কি লিখিম এতিয়া উই নো দ্যাট আমি ফৰ্মুলা এটা পাইছিলো যে আয়তৰ পৰিসীমা কি আছিল দিক পূৰণ প্ৰস্থ এই লিখিম আমি উই নো দ্যাট we know that কি আছিল আমাৰ যে ৰেক্টেংগুলাৰ এৰিয়া তাৰ মানে পৰিসীমা ইকুৱেল টু কি আছিল আমাৰ দিক পূৰণ প্ৰস্থ তো আমি লিখিম ৰেক্টেংগুলাৰ এৰিয়া rectangle area আমাৰ কিমান দিয়া আছে 24 সেন্টিমিটাৰ স্কয়াৰ 24 সেন্টিমিটাৰ স্কয়াৰ এবাৰ তোমালোকে এটো এনেকেও লিখি দিব পাৰা according to question মতে বা প্ৰশ্ন মতে একেটা কথাই হ'ব আৰু এটো আমি জানোৱে এটা আমাৰ ৰেক্টেংগুলাৰ এৰিয়াৰ ফৰ্মুলা কি আছিল আমাৰ দিক পূৰণ প্ৰস্থ বা আমি লেন্থ ইনটু ব্ৰেডথ নেবা L ইনটু B বুলি লিখিলেও হ'ব তো আমি কি লিখিম এতিয়া লেন্থ ইনটু ব্ৰেডথ লেন্থ ইনটু ব্ৰেডথ ইকুৱেল টু কি আছিল আমাৰ আয়তৰ পৰিসীমা কিমান দিয়া আছে 24 সেন্টিমিটাৰ এতিয়া লেন্থটো কিমান দিয়া আছে আমাৰ লেন্থৰ মান দিয়া আছে আমি কিমান পালো
3 ইনটু এই ব্ৰেডটো আমাৰ উলিয়াব দিছে ব্ৰেড ইকুৱেল টু ইয়াত কিমান আছে 24 এতিয়া এইটো পূৰণ হৈ আছে যেহেতু আমাৰ এই ব্ৰেড উলিয়াব দিছে বা প্ৰস্থ উলিয়াব দিছে এইটো পূৰণ হৈ আছে এফালে গ'লে কি হ'ব হৰণ হ'ব যেম কি লিখিম ব্ৰেড ব্ৰেড ইকুৱেল টু কি লিখিম আমি 24 টো পূৰণ আছে এফালে গ'লে কি হ'ব হৰণ হ'ব 20/3 নাইবা ব্ৰেড ইকুৱেল টু কি হ'ব এবাৰ 24 এই হৰণটো আমি এতিয়া কি কৰিম পূৰণ কৰি দিম পূৰণ কৰি দিলে কি হয় হৰণৰ পিছৰ সংখ্যাটো উলটি যায় তলৰটো ওপৰত যাব আৰু ওপৰটো তলত নামি আহিব এতিয়া 3 টো ওপৰত গুচি যাব আৰু 20 তলত নামি আহিব এতিয়া আমি কটাকটি কৰিব পাৰিম এতিয়া কটাকটি কৰি দিওঁ আমি যদি 4 দি কাটি দিওঁ 4 যাব কিমান 5 বাৰ 4 যাব কিমান 6 এতিয়াও নাযায় এবাৰ ব্ৰেড ইকুৱেল কিমান পাম আমি ওপৰত থাকিল 6 * 3 কিমান হ'ব 18 তলত থাকিল 5 এতিয়া ওপৰটো ডাঙৰ আছে ইয়াৰ আমি কি কৰিম অপ্ৰকৃত ভগ্নাংশত নিব পাৰিম এটো কেনেকৈ লম 18 ক 5 ৰে হৰণ কৰি দিম আমি 18 হৰণ 5 কেইবাৰ যাব 3 বাৰ কিমান হ'ব 15 থাকিব 3 এটা আমি কি লিখিব পাৰিম এতিয়া এই 3 টি লিখলে 3 ওপৰত গুচি যাব 3/5 এতেকে ব্ৰেড গিলটো কিমান পালো আমি 3/5 এটো আছিল আমাৰ 4 নম্বৰ এনসার আমাৰ যেহেতু এই ব্ৰেড উলিয়াব দিছিলে তনে প্ৰস্থ উলিয়াব দিছিলে আমি প্ৰস্থ পালো কিমান ইমানটো পালো এটো আমাৰ এনসার হল আশা কৰিছো ছাত্ৰ ছাত্ৰীসকল তোমালোকে অংকটো নিশ্চয় ভালদৰে বুজি পাইছা